হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আমাৰ বহুত ষ্টুডেণ্টৰে এটা প্ৰব্লেম আছে যে আমাৰ পঢ়াৰ সময়ত টোপনি আহে। গতিকে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম হাউ টু এভইড শ্লিপ হুৱাইল ষ্টাডি, অৰ্থাৎ আমি পঢ়াৰ সময়ত টোপনি কেনেদৰে পৰিহাৰ কৰিব বা টোপনি আঁতৰাই পঠাব পাৰিম। এই ভিডিঅ'টোত আলোচনা কৰা 4টা টিপছ যদি ফ'ল' কৰা তেন্তে নিশ্চয় তুমিও পঢ়াৰ সময়ত টোপনি নহাকৈ পঢ়িব পাৰিবা। তেন্তে ব'লাচোন বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট পইণ্ট, প্লেচ অফ ষ্টাডি। বন্ধু বান্ধৱীসকল, আমাৰ বহুতো ষ্টুডেণ্টে বিচনা, চোফা আদি কমফৰ্টেবল ঠাইত বহি পঢ়া শুনা কৰা দেখা যায়, যাৰ ফলত টোপনি সহজেই আহি যায়। গতিকে পঢ়িবৰ বাবে টেবুল চকীৰ ব্যৱহাৰ কৰা উচিত। এতিয়া যদি তুমি ভাবিছা টেবুল চকীত আনকমফৰ্টেবল লাগে, তেন্তে শুনা, যদি কমফৰ্টেবল জেগাত বহি পঢ়া শুনা কৰা তেতিয়া তুমি গমেই নাপাবা যে কেতিয়া তোমাৰ টোপনি আহি গ'ল। গতিকে টেবুল চকীত বহি পঢ়া শুনা কৰা। নেক্সট পইণ্ট, চেঞ্জ ইয়ৰ প্লেচ অফ ষ্টাডি। এতিয়া বহুতৰ আকৌ টেবুল চকীত বহি পঢ়িলেও টোপনি অহা দেখা যায়। তেতিয়া তুমি পঢ়াৰ ঠাইডোখৰ চেঞ্জ কৰা। অৰ্থাৎ যদি তোমাৰ একে জেগাত বহি পঢ়িলে টোপনি আহিব ধৰে, তেন্তে তুমি পঢ়া ঠাইডোখৰ চেঞ্জ কৰি লোৱা, যাৰ ফলত তোমাৰ মনটোও ভাল লাগিব আৰু পঢ়াৰ সময়ত টোপনিৰ পৰাও ৰক্ষা পাবা। নেক্সট পইণ্ট হ'ল ড্ৰিংক ৱাটাৰ। বন্ধু বান্ধৱীসকল, যেতিয়া তোমালোকৰ টোপনি আহে তেতিয়া অলপ পানী খাই ল'বা, কাৰণ পানী খালে আমাৰ মগজুৰ কোষবোৰ এক্টিভ হৈ যায় আৰু মেক্সিমাম কেপাচিটিত কাম কৰিব ধৰে আৰু আমাৰ টোপনিও নাহে আৰু তুমি ভালদৰে পঢ়িবও পাৰিবা। তাৰ উপৰিও তোমালোকে তোমালোকৰ মুখখন বা চকুকেইটা ঠাণ্ডা পানীৰে ধুই ল'ব পাৰা, যি তোমালোকক টোপনি আঁতৰোৱাত সহায় কৰিব। নেক্সট পইণ্ট হ'ল ছাবজেক্ট। যি সময়ত টোপনি আহে সেই সময়ত তুমি বেয়া পোৱা ছাবজেক্টৰ সলনি ভাল পোৱা ছাবজেক্টটো পঢ়া আৰু পঢ়াটো ডাঙৰকৈ পঢ়া। ডাঙৰকৈ পঢ়িলে তোমাৰ মাইণ্ডটো এলাৰ্ট হৈ যাব আৰু ব্ৰেইনটো এক্টিভ হৈ যাব আৰু তোমাৰ টোপনিও নাহিব। ডাঙৰকৈ পঢ়িলে তোমাৰ মন অকল পঢ়াতহে থাকিব, কাৰণ আমাৰ মনটোৱে এটা সময়ত মাত্ৰ এটা কথাহে ভাবিব পাৰে। গতিকে যদি তুমি ডাঙৰকৈ পঢ়া তেতিয়া তোমাৰ মাইণ্ডটো পঢ়াত বিজি হ'ব, যাৰ ফলত তোমাৰ টোপনিও নাহে। বন্ধু বান্ধৱীসকল, যদিহে তোমালোকে এই 4টা টিপছ ফ'ল' কৰা তেন্তে পঢ়াৰ সময়ত টোপনিৰ পৰা ৰক্ষা পাব পাৰিবা। গতিকে যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিবা। ধন্যবাদ।